নমস্কাৰ বন্ধুসকল, এতিয়া আমি আহিছো চাপুৰি দগাঁৱত হয় জলকীয়া খেতি আমাৰ আশাদালিয়া ঘূৰি ঘূৰি আছে চাক বানে বিধ্বস্ত অসমত জানেই আৰু অসমখন বানে বিধ্বস্ত হৈছে তথাপি চাক খেতি বচাই ৰাখিছে কৃষকে নিজৰ খেতি জলকীয়া খেতি এইফালে চাইছে বৰ বেঙেনা খেতি কি ধুনীয়া চাক একদম কি ধুনীয়াকৈ লহপহকৈ ৰাখিছে এয়া চাই আছে তলত আপোনাৰ চৌবাঘাট নদী হয় অজলাখুটি নদী বুলি কোৱা হয় এয়া চাক জলকীয়া খেতি এয়া জলকীয়া দেখিছে কি ধুনীয়া জলকীয়া লাগিছে এইটো চাইছে বৰ বেঙেনা খেতি হয় দেখুন আমার আশাদালি ব্যাপারী উপস্থিত হয়েছে চাক এই আশাদালি এই চাইছে আশাদালি এয়া এই আপোনালোকে চাই আছে এয়া পানীৰ নদী দেখিছে এইটো অজলাখুটি হয় এই সিফালে গাঁও চাক মানুহৰে ঘৰ দুৱাৰ সেইফালে ৰাস্তা কুমলীয়ালৈ যোৱা ৰাস্তা হয় এয়া চাক আৰু এইফালে অজলাটোৰ সিফালে চাপুৰি দগাঁও হয় এয়া চাইছে আৰু এইটো চাই আছে যে এইটো আপোনাৰ চাহ বাগিচা হয় চাক এয়া কি ধুনীয়া চাহ বাগিচা এয়া চাক কৃষকে ইয়াত যেহেতু বানপানী নুঠে সেইকাৰণে ইয়াতে কৃষকে শাক পাচলি খেতি কৰিব পাৰে ধুনীয়াকৈ গোটেই বছৰ জোৰা শাক পাচলি খেতি কৰিব পাৰে ইয়াত আপোনাৰ বানপানী নুঠে যেহেতু এয়া চাক বৰ বেঙেনা খেতি কৰিছে এয়া চাক কি ধুনীয়া বৰ বেঙেনা খেতি হয় এয়া চাক বৰ বেঙেনা লাগি আছে এয়া চাক ফুল ফুলিছে গছত এয়া বৰ বেঙেনা লাগিছে এয়া চাক বৰ বেঙেনা লাগি আছে এটা দুটাকৈ আৰম্ভ হ'বহে এতিয়া সম্পূৰ্ণকৈ আৰম্ভ হোৱা নাই কাৰণ গোটেই অসমখন বানে বিধ্বস্ত হৈছে আৰু সকলোৱে সৰহ সংখ্যক কৃষকৰে শাক পাচলিৰ খেতি পানীৰ কবলত মৰি গৈছে বানপানীৰ গৰাহত পৰি কবি জানেই এয়া আমাক চাক এজন কৃষক এওঁৰে খেতি হয় এওঁৰ নিজৰে খেতি হয় হয় কেইবিঘা মাটিৰ জলকীয়া আছে জলকীয়া ধৰ 2.5 বিঘা মাটি হ'ব আৰু আপোনাৰ বৰ বেঙেনা 1 বিঘা অলপ বেছি হ'ব এই হেন্দেলি যে খেতি কৰিছে এইবিলাক কেইবিঘা আছে হেন্দালি ধৰ 2 বিঘা মান আছে হেন্দেলি কি লগাইছে খিৰা লগাইছো আৰু তিতা কেৰেলা আছে অলপ বডি আছে ঠিক আছে আপোনাৰ নাম কওকচোন মোৰ নাম নজিৰ আহমেদ ইয়াতে ঘৰ ন হয় ইয়াতে চাপুৰি দগাঁৱত নিজৰে মাটি নে বন্ধকত লৈছে চুক্তি লৈছো লিজত লৈছে আহমেদ হয় আদৰ্শ খেতিয়ক হয় বাৰিষাত গোটেই অসমখন যিহেতু বানত ডুবি আছে তেখেতৰ খেতি পথাৰ বজাই ৰাখিছে শাক পাচলি খেতি হয় বৰ বেঙেনা খেতি হয়